Redmi 9ৰ লাইট ভাৰ্জন আৰু Redmi 8ৰ আপগ্ৰেড ভাৰ্জন Redmi 9 স্মাৰ্টফোন অহা মাহত হ'ব মুকলি আৰু ইয়াক জানিব দিছে ফিলিপিনছ মাৰ্কেটৰ Xiaomi কেটেলগে। কেটেলগত স্মাৰ্টফোনটোৰ স্পেচিফিকেশ্যনক হাইলাইটছ কৰা হৈছে, য'ত এই ফোনটোত MediaTek Helio G25 প্ৰচেছৰ আৰু কোৱাড ৰেৰ কেমেৰা ছেটআপ দিয়া আছে বুলিও জনোৱা আছে। কেটেলগটোৰ মতে Redmi 9ৰ দৰে Redmi 9 স্মাৰ্টফোন 6.53 ইঞ্চৰ ডিছপ্লে দিয়া হ'ব। অৱশ্যে এইটো স্পষ্ট হোৱা নাই যে Xiaomiৰ এই স্মাৰ্টফোন ইণ্ডিয়াৰ মাৰ্কেটত লঞ্চ কেতিয়া হ'ব, কিন্তু লক্ষণীয় যে ফিলিপিনছ মাৰ্কেটৰ বাবে Xiaomi কেটেলগৰ খবৰ প্ৰথম অনলাইন পাব্লিকেশ্যন গাইডে প্ৰদান কৰিছিল। কেটেলগত কোৱা হৈছে যে Redmi 9 স্মাৰ্টফোনত 6.5 ইঞ্চৰ ডিছপ্লে আৰু 5 মেগাপিক্সেলছৰ ছেলফি কেমেৰা দিয়া যাব, য'ত ৱাটাৰ ড্ৰপ নোটছ থাকিব। এই ফোন অক্টা-কোৰ MediaTek Helio G25 প্ৰচেছৰত কাম কৰিব। ইয়াৰ উপৰিও স্মাৰ্টফোনটোত কোৱাড ৰেৰ কেমেৰা ছেটআপ দিয়া যাব, যাৰ প্ৰাইমেৰী কেমেৰা 13 মেগাপিক্সেলছৰ হ'ব আৰু ইয়াত কেটেলগে দাবী জনাইছে যে Redmi 9A 5000 mAhৰ বেটাৰী দিয়া যাব। আনহাতে এই ফোনটোত ছিংগল বেণ্ড 2.4G ৱাইফাই কানেক্টিভিটি আৰু 4G LTE ছাপোৰ্ট দিয়া যাব। খবৰ অনুসৰি এই ফোনটোৰ উচ্চতা 164.85 মিলিমিটাৰ হ'ব আৰু দৈৰ্ঘ্য 77.07 মিলিমিটাৰ হ'ব। ইয়াৰ উপৰি Redmi 9A 10 ৱাটৰ ফাষ্ট চাৰ্জিং ছাপোৰ্ট থাকিব বুলিও জানিব দিছে আৰু এই ফোনটোত দিয়া গৈছে 3GB ৰেম। আপোনাক জনাই দিওঁ যে Xiaomi কেটেলগত স্মাৰ্টফোনটোৰ দামৰ বিষয়ে এতিয়ালৈকে স্পষ্ট কৰা নাই। আপুনি জানে যে Xiaomiয়ে এই মাহৰ আৰম্ভণিত Redmi 9 লঞ্চ কৰিছিল, যাৰ 3GB ৰেম প্লাছ 32GB ষ্ট'ৰেজৰ ফোনটোৰ দাম আছিল 12,800 টকা। গতিকে এতিয়া এই Redmi 9 ফোনটোৰ দামটোৰ ওপৰতে ভিত্তি কৰি Redmi 9 এই ফোনটোৰ 12,000 টকাৰ আশে পাশে থাকিব বুলি জানিব পৰা গৈছে। গতিকে এইখিনি হৈছে Xiaomiৰ ফালৰ পৰা অহা আজিৰ টেক নিউজ। গতিকে টেকনিকেল জগতৰ সকলোবোৰ A to Z খবৰৰ আপডেট দিয়া একমাত্ৰ অসমীয়া ইউটিউব চেনেল টেক প্ৰতিদিন আছামত। আপুনি যদি এনেদৰে টেকনিকেল ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, ফেচবুক পেজটো লাইক কৰিবলৈ, লগতে আমাৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। ধন্যবাদ।